নমস্কাৰ বন্ধুসকল, মই ৰিম্পী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিম্পীজ হেণ্ডৱৰ্কলৈ। আজিৰ এই ভিডিঅ'টোত মই গৰমত পিন্ধিব পৰাকৈ কমফৰ্টেবল কাপোৰ এযোৰ কেনেকুৱাকৈ কাটিং এণ্ড ষ্টিচিং কৰে তাৰ ওপৰত মই ভিডিঅ'টো আগবঢ়াই দি আছোঁ। এই ফটোটোত যিটো দেখা পাইছে আপোনালোকে, মই যোনটো ড্ৰেছ পিন্ধিছোঁ সেই ড্ৰেছযোৰে মই কাটিং এণ্ড ষ্টিচিং কৰি দেখুৱাইছোঁ। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ড্ৰেছযোৰ চিলাবৰ বাবে মই 2 মিটাৰ কাপোৰ লৈছোঁ আৰু এই কাপোৰটো মই ধুনীয়াকৈ এনেকুৱাকৈ 4টা ভাঁজ কৰি লৈ লৈছোঁ। এয়া দেখিছে, এইটো 4 ভাঁজ কৰা হৈছে। ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট একেলগে কাটিং কৰিলে আমি কাপোৰবোৰ 4 ভাঁজ কৰি লওঁ আৰু আপোনালোকে এনেকুৱাকৈ ধুনীয়াকৈ 4 ভাঁজ কৰি লৈ ল'ব। এয়া দেখিছে, এতিয়া আমি এই কাপোৰটো ধুনীয়াকৈ এনেকৈ 4 ভাঁজ কৰি পেলাই আমি শ্বল্ডাৰৰ জোখটো লৈ আছোঁ। শ্বল্ডাৰটো লৈছোঁ মই 5 ইঞ্চ, এয়া দেখিছে, আৰু আৰ্মহোলটো ল'ম মই 6 ইঞ্চ। এইটো মই অফ শ্বল্ডাৰ ৰাখি আছোঁ তাৰ বাবে। আৰু এইখিনি মই বুকুৰ জোখৰ বাবে মই 8.5 ইঞ্চ লৈছোঁ আৰু প্লাছ 2 ইঞ্চ লৈছোঁ। আৰ্মহোলৰ বাবে 1.5 ইঞ্চ আৰু 1 ইঞ্চত এটা চিন দি পাই ধুনীয়াকৈ ইয়াৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। এনেকুৱাকৈ আপোনালোকেও শ্বেপটো দি ল'ব। 1 ইঞ্চ দিয়াটো আমি দিছোঁ ফ্ৰণ্ট পাৰ্টৰ বাবে আৰু বেক পাৰ্টৰ বাবে 1.5 ইঞ্চ। এতিয়া আমি 15 ইঞ্চত এটা জোখ ল'ম ধুনীয়াকৈ, এয়া দেখিছে, আৰু 15 ইঞ্চৰ জোখত মই 7.5 এটা চিন দি ল'ম আৰু প্লাছ 2 ইঞ্চ ল'ম মাৰ্জিঙৰ বাবে। আৰু আমি যিটো বুকুৰ জোখ লৈছিলোঁ 8.5, সেই জোখতে আমি কমৰৰ জোখটো লৈ লৈছোঁ। এতিয়া আমি এই পইণ্ট 3টা এনেকুৱাকৈ ধুনীয়াকৈ মিলাই ল'ম। এয়া দেখিছে, আৰু তলৰ যিটো একেবাৰে তলৰ অংশ আছে সেইখিনি আপোনালোকে ঘেৰটো কিমানখিনি দিব বিচাৰে আপোনালোকৰ কাপোৰৰ, সেই ঘেৰটোৰ জোখ অনুযায়ী আপোনালোকে এইখিনি আঁচটো দি ল'ব। মই 2 মিটাৰ কাপোৰ লৈছোঁ আৰু 2 মিটাৰ কাপোৰত যিমানখিনি ঘেৰ হয় মই সিমানখিনি গোটেইখিনি দি লৈছিলোঁ। এয়া দেখিছে আপোনালোকে, আৰু আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ এতিয়া যিটো আমি মাৰ্জিং দি লৈছোঁ সেই মাৰ্জিং অনুযায়ী কাপোৰটো কাটিং কৰি ল'ব। এইখিনি কাটিং কৰি হোৱাৰ পাছত আমি এতিয়া নেকলাইনৰ জোখ দিম। নেকলাইনটো মই 2.5 ইঞ্চত এটা চিন দি লৈছোঁ আৰু তলত দি মই 6 ইঞ্চত এটা চিন দি লৈছোঁ, এয়া দেখিছে। আৰু এনেকুৱাকৈ মই এটা ঘৰ বনাই লৈছোঁ, দেখিছে, এয়া স্কোৱাৰ শ্বেপত এটা ঘৰ বনাই লৈছোঁ। আৰু এতিয়া মই সেইটো শ্বেপতে কাপোৰটো কাটিং কৰি ল'ম। এয়া দেখিছে আপোনালোকে, মই বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট কাটিং নেকলাইনটো সমান দিছোঁ, 6 ইঞ্চে দিছোঁ মই বেক পাৰ্টতো। এইখিনিতে কাটিং কৰি পেলাই মই এইখিনি আৰ্মহোলৰ শ্বেপটো যেনেকুৱা ৰাউণ্ড শ্বেপ দিয়া আছে সেই শ্বেপ অনুযায়ী ধুনীয়াকৈ কাটিং কৰি লৈছোঁ। কাটিং কৰি লৈ পেলাই আমি এতিয়া এটা পাৰ্ট আঁতৰাই ল'ম। বেক পাৰ্টটো আমি আঁতৰাই লৈ আছোঁ আৰু ফ্ৰণ্ট পাৰ্টৰ আৰ্মহোলৰ 1/2 ইঞ্চ যিটো আমি অভাৰ কমাই লৈছিলোঁ সেইখিনি আমি এতিয়া কাটিং কৰি ল'ম। এনেকুৱাকৈ আপোনালোকে ওলাই পেলাই আকৌবাৰ দুভাঁজ কৰি ল'ব ধুনীয়াকৈ, আৰু ইয়াৰ 1/2 ইঞ্চটো কাটিং কৰি উলিয়াই দিব। এয়া দেখিছে মই কেনেকুৱাকৈ কাটিং কৰি উলিয়ালোঁ। আমাৰ টপৰ ওপৰৰ অংশখিনি প্ৰায় এতিয়া কমপ্লিট হৈ গ'ল, আৰু তলৰ যিটো ঘেৰৰ বাবে আমি এটা কুচি দি পেলাই ডিজাইন দিছিলোঁ তাৰ বাবে আমি এতিয়া কাপোৰটো আকৌ এবাৰ কাটিং কৰিম। তলৰ ফ্ৰিলৰ কাপোৰখিনি আমি এতিয়া কাটিং কৰিম। এইখিনি আঁতৰাই লৈ পেলাই এতিয়া আমি তলৰ ফ্ৰিলটো আপোনালোকে যিমান দীঘল দিব বিচাৰে, মইতো 3 ইঞ্চ দিছোঁ, আৰু তেনেকুৱাকৈ আপোনালোকে ঘেৰ অনুযায়ী কাপোৰটো ধুনীয়াকৈ কাটিং কৰি ল'ব। আপোনালোকৰ একেবাৰে তলৰ অংশটো যিমানটো ঘেৰ দিছে তাৰ পৰা আপোনালোকে 10 ইঞ্চি মান অভাৰ ল'ব, লৈ পেলাই সেইখিনি অভাৰ কাপোৰখিনিক আপোনালোকে ফ্ৰিলটো বনাওঁতে মিলাই পেলাই ধুনীয়াকৈ বনাই ল'ব। মই ইয়াত কেনেকুৱাকৈ কাটিং কৰি আছোঁ আৰু ষ্টিচিং কেনেকুৱা কৰিম সেইখিনি মই দেখুৱাই দি আছোঁ। আপোনালোকে সেই অনুযায়ী কাপোৰটো কাটিং এণ্ড ষ্টিচিং কৰি ল'ব পাৰিব। মই 10 ইঞ্চ অভাৰ ফ্ৰিলটো দিছোঁ দীঘলকৈ, আৰু আপোনালোকে যদি বেছি দিব বিচাৰে বা কম দিব বিচাৰে সেইটো আপোনালোকে আপোনালোকৰ জোখ অনুযায়ী দি ল'ব। এয়া দেখিছে মই এইখিনি ধুনীয়াকৈ কাটিং কৰি ল'লোঁ। এতিয়া আমি আমাৰ ফ্ৰকটোৰ গোটেই পাৰ্টখিনি কাটিং কৰা হৈ গ'ল। এতিয়া আমি কেনেকুৱাকৈ চিলাই কৰোঁ সেইটো চাম। চিলাই কৰিবৰ বাবে প্ৰথমে আমি যিটো 15 ইঞ্চত এটা চিন দিছিলোঁ সেই চিন অনুযায়ী আমি এটা চিলাই দি লৈছোঁ। এই চিলাইটো ফিটিঙৰ বাবে দিছোঁ, আপোনালোকে এইটো স্কিপ কৰিবও পাৰে। এই চিলাইটো নিদিলেও হয়, কিন্তু মই আপোনালোকক দেখুৱাবৰ বাবে চিলাইটো দি দিছোঁ, আৰু আপোনালোকে যদি এই চিলাইটো দিব নিবিচাৰে তেনেহ'লে নিদিলেও একো ডাঙৰ কথা নহয়। এনেকুৱাকৈ ধুনীয়াকৈ 1/2 ইঞ্চ জোখত এটা চিলাই দি লৈছোঁ। এয়া দেখিছে মই মাজতে এইখিনি দিছোঁ, এইটো দিলে আমাৰ ফিটিংটো খুব ধুনীয়াকৈ আহে তাৰ বাবে। এতিয়া আমি
ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট দুয়োটা এটেচ কৰিম তাৰ বাবে প্ৰথমে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টৰ শোল্ডাৰটো মই এইখিনি জইন দি আছোঁ এয়া দেখিছে আপোনালোকেও এনেকুৱাকৈ জইনটো দি ল'ব এনেকুৱাকৈ দুটা শোল্ডাৰ আমি জইন দিয়াৰ পাছত আমি বডিটো মেজাৰমেণ্ট লৈ পেলাই আমি চিলাই কৰি দিম শোল্ডাৰটো জইন দিয়াৰ পাছত এয়া আমি কাপোৰটো ধুনীয়াকৈ সমানকৈ আকৌবাৰ ভাঁজ কৰি লোৱা নিচিনাকৈ লৈ লৈছোঁ এয়া দেখিছে দুয়োটা পাৰ্ট ধুনীয়াকৈ লৈ পেলাই মাজৰ অংশ প্ৰায় দেখিছে নেকলাইনৰ মাজৰ অংশ প্ৰায় ইফালে আমি 8.5 ইঞ্চ লৈ লৈছোঁ আৰু ৰৈখিনি 7.5 ইঞ্চ লৈ লৈছোঁ আৰু একেবাৰে তলত যিখিনি কমৰৰ অংশ সেইখিনিটো আমি 8.5 লৈ লৈছোঁ এতিয়া আমি এই তিনিটা পইণ্ট মিলাই পেলাই ধুনীয়াকৈ চিলাই কৰি দিম এয়া দেখিছে মই কেনেকৈ চিলাই কৰিছোঁ আৰু যেটো আমি কমৰৰ জোখ লৈছোঁ 8.5 সেই তাৰ পৰা আমি একেবাৰে তলৰ যিখিনি অংশ গোটেইবাৰে ঘেৰখিনিক লৈ পেলাই ধুনীয়াকৈ চিলাই কৰি দিছোঁ এয়া দেখিছে আপোনালোকে এনেকা ধুনীয়াকৈ চিলাই কৰি ল'ব হেতু সাইডে মই যেনেকুৱাকৈ জোখ লৈছিলোঁ সেই অনুযায়ী মই এই দুইটা পাৰ্টত জোখটো লৈ লৈছোঁ আৰু এতিয়া আমি এইটো সাইডো এনেকুৱাকৈ ধুনীয়াকৈ চিলাই কৰি দিম এয়া মই কেনেকৈ চিলাই কৰিছোঁ দেখিছে আপোনালোকে গৰমত পিন্ধিবৰ বাবে এনেকুৱা ধৰণৰ এটা ফ্ৰক ঘৰতে চিলাই ল'ব পাৰে আৰু খুব ইজি আৰু কমফৰ্টেবল কাপোৰ হয় আৰু এই কাপোৰযোৰ চিলাবৰ বাবে ইমান টাফ নহয় ইজি হয় সেইবাবে আপোনালোকে ঘৰতে যদি ফাৰ্ষ্ট টাইমৰ বাবে চিলাই কৰি আছে তেতিয়া আপোনালোকে ট্ৰাই কৰিলে কাপোৰযোৰ চিলাব পাৰিব এয়া দেখিছে আমাৰ ওপৰৰ অংশটোটা প্ৰায় কমপ্লিট হৈ গ'ল এয়া দেখিছে ওপৰৰ অংশটো আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আমি তলৰ যেটো ফ্ৰিল বনাম বুলি কৈছিলোঁ সেই ফ্ৰিলৰ অংশখিনি আমি জইন দিম তাৰ বাবে আমি কাপোৰটো ধুনীয়াকৈ এনেকাকৈ লৈ লৈছোঁ এয়া দেখিছে এতিয়া আমি ফ্ৰিলৰ কাপোৰখিনি এটেচ কৰিম এতিয়া এই কাপোৰটো আমি ফ্ৰিলৰ কাপোৰটো যেটো কাটিং কৰি ৰাখিছিলোঁ সেই ফ্ৰিলৰ কাপোৰ দুটা পাৰ্ট আমি জইন দি লৈ আছোঁ কাৰণ দুটা টুকুৰাত আমি কাটিং কৰিছিলোঁ তাৰ বাবে আমি মাজত এখিনি জইন দি লৈছোঁ এতিয়া আমি এইটো একেবাৰে তলৰ অংশটো ফ্ৰণ্ট পাৰ্টত ধুনীয়াকৈ ৰাখি প্লাই যেটো ফ্ৰিলৰ কাপোৰ হেতু উলুটাকৈ ৰাখি লৈছোঁ এয়া দেখিছে আৰু এতিয়া আমি ইয়াত এটা কুচি দি প্লাই এইখিনি ধুনীয়াকৈ চিলাই কৰি লম এয়া দেখিছে মই কেনেকুৱাকৈ চিলাই কৰিছোঁ আপোনালোকে দেখিছে মই ইয়াৰ কুচিটো ফ্ৰিলটো খুব ঘনকৈ দিয়া নাই পাতলকৈ দিছোঁ আৰু এনেকুৱাকৈ মই চিলাই কৰি লৈ আছোঁ এয়া দেখিছে এনেকুৱাকৈ মই গোটেই ফ্ৰকৰ তলৰ ঘেৰৰ অংশখিনি গোটেইখিনিত এনেকুৱাকৈ চিলাই কৰি ল'ম আৰু আপোনালোকে এনেকুৱাকৈ চিলাই কৰি ল'ব এইখিনি চিলাই কমপ্লিট হৈ যোৱাৰ পিছত এয়া দেখিছে এতিয়া আমি এই পাৰ্টটো ধুনীয়াকৈ উলুটিয়াই ল'ম এয়া উলুটিয়াই লৈ পেলাই আমি যেটো এতিয়া চিলাই কৰিলোঁ সেই চিলাইটোৰ ওপৰতে আকৌ এটা ফিনিচিং চিলাই দি পেলাই কাপোৰটো আমি ধুনীয়াকৈ বহুৱাই ল'ম এয়া দেখিছে আপোনালোকে এনেকুৱাকৈ ট্ৰাই কৰি চাব আৰু খুব কম সময়ৰ ভিতৰতে আৰু ইজিকৈ এটা ধুনীয়া ড্ৰেছ আপোনালোকে বনাই ল'ব পাৰিব এয়া এনেকুৱাকৈ আপোনালোকে গোটেইখিনি চিলাই কৰি ল'ব ধুনীয়াকৈ মই এইখিনি গোটেইখিনি চিলাই কৰি ল'লোঁ এয়া এতিয়া এইখিনি যেটো এটা সাইডটো খোলা হৈ আছে সেইখিনি অংশ আমি এইখিনি চিলাই কৰি ল'ম তাৰ পাছত এই তলৰ যেটো অংশ একেবাৰে তলৰ অংশ এইখিনিত আমি এনেকুৱাকৈ ডাবল ফোল্ড কৰি পেলাই ধুনীয়াকৈ চিলাই কৰি ল'ম আৰু আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ ডাবল ফোল্ড কৰি ল'ব কৰি লৈ পেলাই ধুনীয়াকৈ চিলাই কৰি ল'ব এয়া দেখিছে এনেকুৱাকৈ আপোনালোকেও চিলাই কৰি ল'ব এতিয়া আমাৰ ফ্ৰকটো প্ৰায় গোটেইখিনি কমপ্লিট হৈ আহিছে কিন্তু আমাৰ যেটো স্লিভ আৰু নেকলাইনৰ শেপ দিয়া আছে সেইখিনিতে আমি চিলাই কৰিব লাগিব বাকি আমাৰ ফ্ৰকখিনি কমপ্লিট হৈ গ'ল আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ বাবে মোৰ চেনেলটো চাই আছে তেন্তে প্লিজ লাইক কৰি দিব কমেন্ট কৰিব শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এয়া দেখিছে এইখিনি হোৱাৰ পিছত এতিয়া এইটো আমাৰ স্লিভটো হয় স্লিভটোত আমি এনেকুৱাকৈ ধুনীয়াকৈ দুভাঁজ কৰি ল'ম এয়া দেখিছে এনেকুৱাকৈ দুভাঁজ কৰি পেলাই চিলাই কৰি ল'ম আৰু মই এতিয়া নেকলাইনটো চিলাই কৰি দেখুৱাই আছোঁ আৰু আপোনালোকে নেকলাইনটো মই যেনেকুৱাকৈ চিলাই কৰিছোঁ তেনেকুৱাকৈ স্লিভখিনিও চিলাই কৰি ল'ব এয়া দেখিছে মই এইখিনি নেকলাইনৰ কাপোৰটো যেটো কাপোৰ আছে সেই কাপোৰটোকে মই দুভাঁজ কৰি লৈছোঁ মিহিকৈ আৰু এইখিনি চিলাই কৰি দিছোঁ ইয়াত কোনো এক্সট্ৰা কাপোৰ লগোৱা নাই মই যেহেতু আমি সিম্পলকৈ আৰু ইজিকৈ বনাব ট্ৰাই কৰি আছোঁ তাৰ বাবে আমি এইটোত কোনো এক্সট্ৰা কাপোৰ জইন দিয়া নাই আপোনালোকে এবাৰ এনেকুৱাকৈ ট্ৰাই কৰি চাব খুব কম সময়ৰ ভিতৰতে ইজিকৈ চিলাই ল'ব পাৰিব আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ বাবে চিলাই কৰি আছে বা চিলাই কৰিবলৈ ইমান ভালকৈ নাজানে তেনেহলেও আপোনালোকে এই কাপোৰযোৰ বনাব পাৰিব ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ ফলো কৰি যাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে ড্ৰেছযোৰ এনেই বনাই ল'ব পাৰিব
আমাৰ নেকলাইনটো চিলাই পেলাই এতিয়া প্ৰায় কমপ্লিট হৈ গ'ল এনেকুৱাকৈ মই স্লিভৰ অংশখিনিও চিলাই কৰি লৈছোঁ এতিয়া চাই লওঁ আহক আমাৰ ফাইনেল লুকটো কেনেকুৱা আহিছে